নৃত্যলৈ স্বাগতম জনাইছো লৈছো আজিৰ দিনটোৰ পৰা প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ সমগ্ৰ দেশজুৰি প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ ঈদ উদযাপন কৰিব কিন্তু ঈদ পালনৰ পৰা এতিয়া প্ৰশাসনৰ তৰফৰ পৰা 10টা কঠোৰ নিৰ্দেশনা দিছে বকৰি ঈদৰ প্ৰাক্তনত প্ৰশাসনৰ তৰফৰ পৰা যি 10টাকৈ কঠোৰ নিৰ্দেশনা দিছে এই 10টা নিৰ্দেশনা সকলো লোকে পালন কৰিব লাগিব অন্যথা ঈদৰ দিনটোতে জেল যাব লাগিব কি আছে এই নিৰ্দেশনাত আজি জানি লওক লৈছো এইবোৰ টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত বকৰি ঈদক লৈ আহি গল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা ঈদৰ পূৰ্বে নিৰ্দেশনা জাৰি কৰিছে 10টাকৈ কঠোৰ নিয়ম বান্ধি দিছে আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি হল কেইবাটাও কঠোৰ নিয়ম কোনো কাৰণত যদি আইন শৃংখলা ভংগ নহয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ মুকলি কৰিছে এছঅপি কুৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব কুৰবানী পৰম্পৰাগত তেওঁলোকে দিব পাৰিব পৰম্পৰাগতভাৱে কিন্তু কোনো কাৰণত সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব ধৰ্ম সভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত কৰিলে কোনো কাৰণত হাৰি নাযাব যিয়েই নহওক লাগিলে সকলোৰে বিৰুদ্ধে একচন লোৱা হ'ব মন্দিৰ সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী বা প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ ঈদৰ বজাৰ আৰু ফুৰা চকাক লৈ এতিয়া বিশেষ নিৰ্দেশনা দিয়া হৈছে ঈদৰ বজাৰক লৈ বা ফুৰা চকা কৰিবলৈ ওলাই যাওঁতে বন্ধুবৰ্গৰ সৈতে তেতিয়াও আপুনি মানিব লাগিব নিয়ম ৰাজপথত চলিব যান-বাহন আৰক্ষীৰ অভিযান যান-বাহন আৰক্ষী হস্তম হৈ আছে আজি দিনটোৰ প্ৰায় হেলমেট নিপিন্ধাকৈ বাইক চলালে যান-বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে 3 বছৰ পৰ্যন্ত কাৰাবাস কাটিবলগীয়া হ'ব পাৰে পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান-জঁটৰ সৃষ্টি কৰিলে লোৱা হ'ব আইনী ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা হেলমেট নিপিন্ধাকৈ বাইক চলালে একচন ল'ব পুলিচে যদি দুচকীয়া বাহন চলাই আহিছে তেনেহলে আৰোহী আৰু চালক দুয়োগৰাকীয়ে পৰিধান কৰিব লাগিব হেলমেট বৰপেটাৰ আটাইকেইখন থানা সজাগ থাকিবলৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে কঠোৰ নিৰ্দেশ বৰপেটাত ঈদুল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ জিলা প্ৰশাসনৰ 10টা কঠোৰ নিৰ্দেশনা আমি পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশবাসীৰ মাজত এতিয়া ঈদুল আজহাক লৈ যথেষ্ট